আজি ৰুবিক্স কিউব শিকাম মই বাইদেউহঁতক এতিয়া কথা হ'ল ৰুবিক্স কিউবটো মিলাবলগীয়া হ'লে প্ৰথম জানিবলগীয়া কথা ইয়াত কেইটা পিঠি আছে 6টা পিঠি আছে আৰু চেণ্টাৰ পিচবিলাক চিনি পাব লাগে এইবিলাক চেণ্টাৰ মাজৰবিলাকক চেণ্টাৰ বুলি কয় গতিকে আপুনি মিলাব লাগিলে যিকোনো এটা চেণ্টাৰ চিলেক্ট কৰি ল'ব লাগিব ফাৰ্ষ্ট ধৰিলোঁ মই গুলপীয়াই চিলেক্ট কৰিলোঁ গতিকে গুলপীয়া চিলেক্ট কৰি গুলপীয়াক তলফালে গুলপীয়া চেণ্টাৰটো তলৰ ফালে ৰাখি গুলপীয়া যিবিলাক এই মাজত থকা যিবিলাক পিচ এই মাজত থকা পিচবিলাকক তাৰ বিপৰীত ফাললৈ লৈ যাম এইটো গুলপীয়া চেণ্টাৰৰ বিপৰীত ফালে লৈ যাম গুলপীয়াৰ বিপৰীত অৰেঞ্জ আছে তো সদায় অৰেঞ্জে থাকিব ঠিক আছে এতিয়া আমি এই গুলপীয়াটো ওপৰলৈ লৈ যাম কিন্তু তাৰ আগতে এটা কথা লক্ষ্য ৰাখিব লাগিব এইটো যেন ভাঙি নাযায় গতিকে ইয়াক ইফালে ৰাখি ল'ম এতিয়া এই গুলপীয়াটো লৈ আহিলোঁ ওপৰলৈ আৰু গুলপীয়া ক'ত আছে সেইটো মাজত থাকিবই লাগিব আৰু লাহে বুজি পাব এতিয়া এই গুলপীয়াটো ইয়াত আছে ইয়াত থাকিলে ইয়াক যদি ওপৰত আনিব লাগে এই গুলপীয়াটো যদি ওপৰত আনিব লাগে ইয়াৰ চিষ্টেমটো হ'ব ইয়াক প্ৰথমতে আগলৈ নিব লাগিব তাৰপিছত তলৰ দুটা লেয়াৰ আপোনাৰ ফ্ৰণ্টত লৈ আহক তাৰপিছত ওপৰলৈ দিয়ক এইটো বেছিক ষ্টেপটো হৈছে এতিয়া যিহেতু গুলপীয়াৰ চেণ্টাৰটো তলৰ ফালে আছে গতিকে ইহঁতক তলৰ ফালে নিব লাগিব তলৰ ফালে নিয়াৰ আগতে আমি কি কৰিম এই এজ পিচবিলাকে পিঠিত এটা কালাৰ লৈ আছে এই কালাৰটো ছাইডৰ চেণ্টাৰৰ লগত মেটচ কৰি পেলাই লৈ যাম দেখা গৈছে যে এইটো গুলপীয়াটো পিঠিত বগা আছে বগা চেণ্টাৰৰ লগত মিলি আছে গতিকে এইটো আমি তলত গুলপীয়া ৰাখি আছোঁ গতিকে গুলপীয়াৰ লগত লৈ গ'লোঁ এইবাৰ এই গুলপীয়া পিচটো নিম এইটো নিবলগীয়া হ'লে ইয়াৰ পিঠিৰ কালাৰটো ছাইডৰ কালাৰটো মেটচ কৰি ল'ম এইটো য়েল্ল' আছে গতিকে আমি য়েল্ল'ৰ লগত এইটো প্ৰথমতে মেটচ কৰি ল'ম য়েল্ল'ৰ লগত মেটচ কৰিলে এতিয়া ইয়াক তললৈ লৈ যাম গুলপীয়াৰ লগলৈ ঠিক সেইদৰে এই গুলপীয়াটো নিবৰ কাৰণে ইয়াত সেউজীয়া মেটচ কৰি আছে তললৈ লৈ গ'লোঁ এতিয়া আমাৰ লাষ্ট এটা পিচ ৰৈছে এইটো তললৈ নিয়াৰ আগতে আমি তাৰ পিঠিৰ কালাৰটো মেটচ কৰি ল'ম মেটচ হ'ল এতিয়া তাক তললৈ লৈ যাম দেখা গ'ল অলৰেডি প্লাছ এটা চিন হৈ গৈছে প্লাছ চিন এতিয়া ইয়াত বাকী থাকিলে আপোনাৰ চুকৰ পিচবিলাক আৰু ইয়াত এই প্লাছটো বনাওঁতে আমি এটা কথা দেখিছোঁ তাৰ ছাইডৰ চেণ্টাৰ পিচবিলাকৰ লগত কাষটো মিলি আছে ইয়াত সেউজীয়া মিলি আছে ইয়াত গুলপীয়া মিলি আছে ইয়াত নীলা মিলি আছে এতিয়া চেণ্টাৰ পিচবিলাক বিচাৰিব লাগিব এই চেণ্টাৰত কি থাকিব সেইটো জানিব লাগিব এই চেণ্টাৰত এই চুকত কি থাকিব কেনেকৈ গম পাম চুকৰ পিচবিলাকত 3টা পিঠি থাকে 1 2 3 এতিয়া ইয়াত কোনটো পিচ লাগিব কেনেকৈ গম পাম যে ইয়াত চেণ্টাৰত গুলপীয়া আছে এই পিঠিত নীলা আছে এই পিঠিত বগা আছে গতিকে গুলপীয়া নীলা আৰু বগা থকা কৰ্ণাৰ পিচ ইয়াত লাগিব গুলপীয়া নীলা বগা থকা এইটো পাই গ'লোঁ গুলপীয়া নীলা বগা গতিকে ইয়াক নিব লাগিব ইয়ালৈ গতিকে ইয়াক নিব লগা হ'লে প্ৰথমতে আমি তাক ওপৰৰ পৰা তললৈ নিব লাগিব তললৈ আনিলোঁ কিন্তু তললৈ আনোতে ইয়াক তললৈ নিওঁতে আমি অলৰেডি মিলাই থোৱাটো ভাঙি যায় গতিকে ভাঙক কথা নাই এইটো তললৈ নি ইয়াক ইফালে আঁতৰাই ৰাখি পুনৰ আমি এজ পিচটো ওপৰলৈ লৈ আহিলোঁ এতিয়া দেখা গ'ল এতিয়া আমি এটা কৰ্ণাৰ পিচ পাইছোঁ গুলপীয়া যিহেতু ইয়াত লাগিব এটা গুলপীয়া পালোঁ এই গুলপীয়াত ইফালে আছে সেউজীয়া অৰ্থাৎ গুলপীয়াটো যদি আমি ওপৰত নিওঁ তেতিয়াহ'লে সেউজীয়া চেণ্টাৰ য'ত আছে তাত এই সেউজীয়াটো ৰাখি ল'ব লাগিব এতিয়া আমি ঘূৰাই দেখা গ'ল এই সেউজীয়া এই চেণ্টাৰৰ লগত মিলি আছে গতিকে ইফালে আছে গুলপীয়া এই গুলপীয়াটো যদি আমি ওপৰত উঠাই দিওঁ ইফালে সেউজীয়াও থাকিব এইফালে গুলপীয়াও থাকিব কিন্তু এই পিচটো যিহেতু ভাঙি যাব ইয়াক আমি এইফালে অঁতৰাই ৰাখি ল'ম তাৰপিছত এই গুলপীয়াটো ওপৰত লৈ আহিম তাৰপিছত পুনৰ অঁতৰাই থোৱা গুলপীয়াখিনি ইয়ালৈ লৈ আহিম এতিয়া দেখা গ'ল সেউজীয়াও মিলি আছে আৰু ইফালে গুলপীয়াও মিলি আছে ইফালে বগাও মিলি আছে ঠিক সেইদৰে অন্য এটা কৰ্ণাৰ পিচ আমি ওপৰলৈ লৈ আহিম এতিয়া এইটো চাওঁ ইয়াক আমি ক'ত লগাব পাৰিম ইয়াৰ
তিনিখন পিঠিৰ এখনত আছে সেউজীয়া আৰু এখন আছে হালধীয়া, অৰ্থাৎ আমি সেউজীয়া পিঠিত ইয়াক লগাব পাৰিম, এই পিঠিতে ইয়াক লগাব পাৰিম। এতিয়া এই গুলপীয়াটো আমি ওপৰত উঠাই দিবলৈ এনেকৈ উঠাই দিলে হৈ যাব, কিন্তু এই গুলপীয়াখিনি ভাঙি যাব, গতিকে ইয়াক আমি এইফালে ছেভ কৰি থৈ ল'ম আৰু এই গুলপীয়াটো উঠাই দিলোঁ আৰু ছেভ কৰি থোৱা গুলপীয়াখিনি আকৌ আগৰ জেগাত লৈ আহিলোঁ। দেখা গ'ল ইফালে হালধীয়াও মিলি গ'ল, ইফালে সেউজীয়াও মিলি গ'ল, ইফালে বগাও মিলি আছে। এইবাৰ আমাৰ লাষ্ট এটা পিচ ৰৈছে আৰু সেই পিচটো ক'ত আছে? ইয়াত কি লাগিব? গুলপীয়া, এইফালৰ পৰা লাগিব গুলপীয়া, এইফালৰ পৰা লাগিব নীলা আৰু এইফালৰ পৰা লাগিব হালধীয়া, অৰ্থাৎ পিচটো ইয়াতে আছে, খালি ইয়াক আমি ৰোটেট কৰিব লাগে। ৰোটেট কৰাৰ নিয়মটো হ'ল প্ৰথমে আমি তাক তললৈ ঠেলিম, তাৰপিছত ইফালে ছাইড কৰি ল'ম, পিছত এই পিচটো আকৌ ইয়াতে ৰাখি দিম। এতিয়া আমি এই কৰ্ণাৰ পিচটো লগাব পাৰিম। ক'ত লগাব পাৰিম? ইয়াৰ সোঁ চাইডে বগা আছে, ইয়াৰ চেণ্টাৰৰ লগত মিলি আছে, অৰ্থাৎ এইটো এনেকৈ যাব। সেই কথাটো আমি কেনেকৈ ধৰিব পাৰিলোঁ? যিহেতু এই গুলপীয়াৰ পিঠিত বগা আছে আৰু বগাৰ লগত চেণ্টাৰ মিলি আছে, গতিকে ইয়াক ইয়াতেই আমি লগাব পাৰিম। লগোৱাৰ আগতে আমি এই অলৰেডি আমি চলুশ্যন কৰি থোৱাখিনি ইফালে ছাইডত ৰাখি ল'ম, তাৰপিছত এই গুলপীয়াটোৰ ওপৰত উঠাই চলুশ্যন কৰা অংশটো আকৌ ইয়াত লৈ আহিম। ইতিমধ্যে আমাৰ 3টা কৰ্ণাৰ পিচ লাগি গৈছে আৰু এটা আছে, গতিকে আৰু গুলপীয়া কালাৰৰ অন্য জেগাত আৰু এটাই থাকিব, সেইটো আমি বিচাৰিম, ইফালে ইয়াত আছে। গতিকে যিহেতু এইটো এনেকুৱা দিলে গুলপীয়াটো ওপৰত নাহে, গতিকে আমি তাক প্ৰথমে এই ঠাইত আনি তাক ৰোটেট কৰি আমি গুলপীয়াটো ছাইডলৈ লৈ আহিলোঁ। এতিয়া এই গুলপীয়াৰ পিঠিত হালধীয়া আছে, হালধীয়া চেণ্টাৰৰ লগত মেচ কৰি আছে, অৰ্থাৎ এই দিশত যদি আমি এইটো উঠাই দিওঁ হৈ যায়। কিন্তু যিহেতু এইটো উঠাই দিলে এই গুলপীয়াখিনি ভাঙি যাব, গতিকে এইখিনি আমি ভাঙিব নোৱাৰাকৈ এইফালে ছাইডত ৰাখি লওঁ, তাৰপিছত সেই গুলপীয়াটো আমি ওপৰত উঠাই দিম, পিছত ছেভ কৰি থৈছোঁ য'ত আমি সেইখিনি লৈ আহিম, বাছ 1 লেয়াৰ কমপ্লিট। তাৰ এটা তলি কমপ্লিট হোৱাৰ উপৰিও ছাইডবিলাকো আমাৰ চলুশ্যন হৈ গৈছে, তাৰমানে 1 লেয়াৰ কমপ্লিট। গতিকে এইটোৱে আছিলে ফাৰ্ষ্ট ষ্টেপ ৰুবিক্স কিউব মিলোৱাৰ। আৰু কোনোৱে যদি ভাবে যে গোটেইটো সমানে মিলাম, তেতিয়াহ'লে আপোনাৰ মাথা গৰম কৰাৰ বাহিৰে বেলেগ উপায় নাই। গতিকে প্ৰথমতে প্ৰাৰম্ভিকভাৱে আপুনি এটা লেয়াৰ মিলাবলৈ শিকিব লাগিব, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে পৰৱৰ্তী পাৰ্টটো অনুসৰণ কৰিব। ভিডিঅ' লিংকটো পাই যাব এই ভিডিঅ'তে। গতিকে আশা কৰিছোঁ আপোনালোকে যথেষ্ট বুজিব পাৰিছে, আৰু বাৰে বাৰে ৰিপিট কৰিলে আপোনালোকে ভালকৈ ধৰিব পাৰিব। থেংক ইউ।